Nijang Karbi Anglong Amri MSC constituency kaparlo Birsingki ME School along constituencies get home duar amla Amri lapen cintong pen ME angdeng kacalia somaratom penang ando. Labang soa school piningkan anke alta ningkan plikya prasir kep plengtanglo. High school angdeng kacalia thai kavedera jok heloving zita akeng pentame kacalia somaratom damnanglo. Lasiki damtang arni Birsingki ME School along School Managing Committee atumpen pater piponsi Education EM Richard Tobia long pinpura lopidamsi Local MAC mate EM Dufing Maslapen Forwarding letter ponsi IS asaihem along pinpura lopalidampen Pini ahokpet alam kilongji lapen kachiniji aphan Assistant Inspector of School Nayan Pathak Dipu SDPO Sansing Tokbi lapen Amri Block BMC Azit Daimari atum Birsingki ME School adimaklong along kahumri. Assistant School Inspector Nayan Pathak tame labangso ME School upgrade nangji akenangsot. Atheke ladak lokachalio somaratum kiduk kisung alam chini pen report tame tokpamesi sorkar aphan prabjin pen pachini pon pusi ningke thepen lamjai teka. আজি মই ইয়াত বিৰচিংকি ME স্কুলত আহিছোঁ আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট চাৰ্কুলাৰ ইনস্পেক্টৰ অফ স্কুলছ মহোদয়ে মোক পঠাইছে মই হামৰেনৰ এছিষ্টেণ্ট ইনস্পেক্টৰ হিচাপে ইয়াত আহিছোঁ বিৰচিংকি ME স্কুলখন হাই স্কুলৰ কাৰণে আপগ্ৰেডেশ্যন কৰাৰ কাৰণে কি কৰিব পৰা যায় আমাৰ লোকেল MAC অনাৰেবল EM শ্ৰী ডি উফিং মাছলাই ছাৰে আমাৰ কাউন্সিল অথৰিটিক জনাইছিলে আৰু অনাৰেবল আমাৰ এক্সিকিউটিভ মেম্বাৰ এডুকেশ্যন শ্ৰী ৰিচাৰ্ড টকবি ছাৰেও এই বিষয়ে আমাক নিৰ্দেশ দিছে যে এই স্কুলখন ভিজিট কৰি যদি পৰা যায় বিৰচিংকি ME স্কুলখন যাতে হাই স্কুললৈ আপগ্ৰেডেশ্যন কৰিব পৰা যায় উন্নীত কৰিব পৰা যায় সেই বিষয়ে গতিকে ইয়াত আহি মই ইয়াৰ স্থানীয় ৰাইজ আৰু ইয়াৰ বিৰচিংকি হাই স্কুল আজি 2 বছৰ ধৰি ইয়াৰ ল'ৰা ছোৱালীয়ে প্ৰাইভেট হিচাপে আমৰি হাই স্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈ আছে দেখিছোঁ আমি ৰিজাল্টখিনি পাইছোঁ ৰিজাল্ট মোটামুটি ভাল হৈছে তেওঁলোকৰ গতিকে এই অঞ্চলত যেহেতু উইদিন 6-7 কিলোমিটাৰ কোনো হাই স্কুল নাই নিয়েৰেষ্ট ইংলিছ মিডিয়াম হাই স্কুল আছে উম্পানাই হাই স্কুল ইয়াৰ প্ৰায় 6.5-7 কিলোমিটাৰ দূৰ হয় গতিকে ল'ৰা ছোৱালীবিলাকৰ ৰেইনি ছিজনত বা ইয়াত কমিউনিকেশ্যনৰ প্ৰব্লেম আছে ৰেইনি ছিজনতো যোৱাৰ অসুবিধা হয় গতিকে যদি পৰা যায় আমি চৰকাৰক আমাৰ ৰিপৰ্টত আমি জনাম যে পৰা যায় যদি আমি বিৰচিংকি ME স্কুলখন হাই স্কুললৈ আপগ্ৰেডেশ্যন কৰাৰ কাৰণে আমি আমাৰ ৰিপৰ্টত আমি এইখিনি লিখিম আৰু যদি সকলো ক্ৰাইটেৰিয়া ফুলফিল হয় আশা কৰোঁ চৰকাৰে এই বিষয়ে সিদ্ধান্ত ল'ব আমাৰ কাউন্সিল অথৰিটিয়ে এই বিষয়ে সিদ্ধান্ত লৈ বিৰচিংকি ME স্কুলখন যাতে হাই স্কুললৈ উন্নীত কৰিব পৰা যায় আপগ্ৰেড কৰিব পৰা যায় সেইখিনি আমি চেষ্টা কৰিম আৰু মই ভাবোঁ যে এইটো যদি আমি বিৰচিংকি ME স্কুলখন যদি ইংলিছ মিডিয়াম যেহেতু হয় বিৰচিংকি ME স্কুল গতিকে ইংলিছ মিডিয়াম ME স্কুল নিয়াৰেষ্ট ME স্কুল মই কৈছোঁৱে যে উম্পানাই হাই স্কুলে নিয়াৰেষ্ট হাই স্কুল হিচাপে আছে ইংলিছ মিডিয়াম গতিকে প্ৰায় 6-7 কিলোমিটাৰ দূৰত আছে উম্পানাই গতিকে এই অঞ্চলৰ ল'ৰা ছোৱালীৰ সুবিধাৰ কাৰণে ৰাইজৰ সুবিধাৰ কাৰণে যদি বিৰচিংকি ME স্কুলখন হাই স্কুললৈ আপগ্ৰেড কৰিব পৰা যায় তেনে ইয়াৰ ল'ৰা ছোৱালী বা ইয়াৰ ৰাইজৰ বহুত সুবিধা হ'ব গতিকে আমাৰ ৰিপৰ্টত আমি সেইখিনি কথা লিখিম আৰু এই সিদ্ধান্তটো চৰকাৰে নিশ্চয় যদি সকলো ইয়াৰ ৰুলছ ৰেগুলেশ্যন বা নৰ্মছবিলাক ফুলফিল হয় চৰকাৰে নিশ্চয় এটা সঠিক সিদ্ধান্ত ল'ব এইটো ক্ষেত্ৰত থেংক ইউ